হাই ফ্ৰেণ্ডছ, তো আজি এটা নতুন ভিডিঅ'লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'ত আমি অলপমান কথা পাতিম আমাৰ প্ৰকৃতিৰ সৌন্দৰ্য আৰু আমাৰ বিজ্ঞানৰ অৱদান। মানে আমাক বিজ্ঞানে কি দিলে আৰু আমাৰ প্ৰকৃতিয়ে কি দি আছে তাৰ ওপৰত অলপমান কথা পাতোঁ আহক। তো ঠিক আছে, আমাৰ ভিডিঅ'টো ষ্টাৰ্ট। তো ফ্ৰেণ্ডছ, বিজ্ঞানে আমাক কি দিলে? বিজ্ঞানে আমাৰ যাতায়াত ব্যৱস্থা একেবাৰে সহজ কৰি তুলিলে। আমি খুব কম সময়ত ভিতৰতে যাতায়াত কৰিব পাৰোঁ, হয়নে? আমি দূৰৰ ব্যক্তিৰ লগত সহজতে কথা পাতিব পাৰোঁ, হয়নে নহয়? আৰু কি দিলে বাৰু? আমাক এণ্টাৰটেইনমেণ্ট কৰিবৰ কাৰণে বহুত ধৰণৰ আমাক ফেচিলিটি দিলে। আমি যেনেকৈ আমাৰ এতিয়া ভিডিঅ' গেম আছে বা টিভি আছে, টিভিত আমি বিভিন্ন ধৰণৰ শ্ব' চাব পাৰোঁ। চ' তাৰ পৰা আমি বহুত ধৰণৰ এণ্টাৰটেইনমেণ্ট কৰিব পাৰোঁ। কিন্তু আমাক প্ৰকৃতিয়ে কি দিলে? প্ৰকৃতিয়ে আমাক জীয়াই ৰাখিছে, আমাক উশাহ নিশাহ দিছে, আমাৰ ভোক গুচাবলৈ খাদ্য বস্তু দিছে। আৰু আমি প্ৰকৃতিক কি দিছোঁ বাৰু? প্ৰকৃতিক আমি প্ৰদূষণ দিছোঁ, হয়নে নহয়? কিমান সৌভাগ্যৰ কথা যে আমি প্ৰকৃতিক আমি প্ৰদূষণ কৰি পেলাই প্ৰকৃতিৰ যিবিলাক অৱদান সেইবিলাক ধ্বংস কৰি আছোঁ, হয়নে নহয়? মই ক'বলৈ গৈ আছোঁ আমাৰ যি দিহিং পাটকাই এতিয়া বৰ্তমান ধ্বংসলীলা চলি আছে তাৰ ওপৰতে ক'বলৈ গৈ আছোঁ। এইবিলাক আমি কিয় কৰিছোঁ মই বুজি পোৱা নাই। এইবিলাক আমি কিয় কৰি আছোঁ? ইয়াৰ দ্বাৰা আমাৰ কি উন্নতি হ'ব কওকচোন? ক'ব পাৰিব নেকি কোনোবাই? আমাৰ ইয়াৰ দ্বাৰা কি উন্নতি হ'ব? আমি য'ত প্ৰকৃতি ধ্বংস কৰি আমি ঘৰ সাজিছোঁ বা প্ৰকৃতিৰ বস্তু দি পেলাই আমাৰ যিবিলাক এতিয়া মেটেৰিয়েল দি পেলাই আমি এই গেজেটসমূহ আৱিষ্কাৰ কৰোঁ বা মোৰ চেনেলত যিবিলাক গেজেট দেখুৱাওঁ সেইবিলাকতো প্ৰকৃতিৰ বস্তুৰ পৰাই বনোৱা হয় ন? যে আমি প্ৰকৃতিৰ বস্তুবিলাক আমি অলপমান বদলাই তাৰ বিকাশ কৰি আমি এইবিলাক মেটেৰিয়েল বনাওঁগৈ। কিন্তু ইনডাইৰেক্টলিটো প্ৰকৃতিৰ পৰাই বস্তুবিলাক আনো ন? থৰি আমি এইবিলাক বস্তু যিবিলাক আমি মেটেৰিয়েল ইউজ কৰোঁ সেইবিলাক আমি কি ভগৱানৰ পৰা খুজি আনো নেকি? কৈছিলোঁ নেকি যে সেই ভগৱান দিয়ক আমাক, আমি পৃথিৱীত এইবিলাক বস্তু নাপাম, আমি লৈ যাওঁ লগত, গৈ পেলাই এইবিলাক কিছুমান গেজেট বনাম আমাৰ সা সুবিধাৰ কাৰণে। এনেকৈতো আমি খুজি অনা নাই ভগৱানৰ পৰা, আমাকতো এইবিলাকো প্ৰকৃতিৰ পৰাই পাইছোঁ। তো আমি প্ৰকৃতিৰ পিছতে কিয় লাগি আছোঁ? এফালৰ পৰা গছ চছ কাটি তহেজ মহেজ চেচ কৰি পেলাইছে। আৰু তাৰ ফল কি হ'বগৈ জানেনে নাই? ফলটো এনেও ভুগিছোঁ, এতিয়া ফল ভুগিবলৈ নায়েই। কৰোণা আহিল, এতিয়া আৰু কি আহিবলৈ আছে ঠিক নাই। আৰু সিদিনাখনতো প্ৰকৃতিয়ে সেয়া দেখুৱাই দিলে, তেওঁৰ ৰূপ, প্ৰকৃতিৰ ৰূপ দেখুৱাই দিছে। আমফান আহিছিলে, আমফানৰ যি প্ৰভাৱ দেখিছে আপোনালোকে, ক'ব নালাগে। নিউজ চেনেলবিলাকত দেখুৱাইছে, টিভি চেনেলবিলাকত দেখুৱাইছে। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। লগতে এষাৰ কথা কওঁ যে সকলোৱে নিজৰ নিজৰ ঘৰত এজোপা হ'লেও গছ ৰুৱক। আৰু আমাৰ দিহিং পাটকাই অভয়াৰণ্যত যি ধ্বংসলীলা চলি আছে তাৰ ওপৰত প্লিজ চৰকাৰে অকণমান চকু দিয়ক। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।